Hello my dear friends, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি মই দশম শ্ৰেণীৰ বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ প্ৰথম লেসনৰ হাইস্কুল 2013 to 2022 লৈকে যিখিনি কুৱেশ্যন আনসাৰ আছিল সেইখিনি মই দিবলৈ যত্ন কৰিছোঁ। ইয়াৰ আগত মই অন্য এটা ভিডিঅ'ত মই এই লেসনটো অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এই লেসনটো মাজৰ পৰা যিমানখিনি কুৱেশ্যন আনসাৰ হ'ব পাৰে সেই কুৱেশ্যন আনসাৰখিনি দিছোঁ। আৰু মই আজি তোমালোকক দিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্ন উত্তৰসমূহ। এইবোৰ যদি তোমালোকে কৰা তেতিয়াহ'লে তোমালোকৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে মেট্ৰিক পৰীক্ষাত তোমালোকে ধুনীয়াকৈ গম পাবা। আৰু এইবোৰ কৰিলে তোমাৰ ইয়াৰ পৰাও ৰিপিট হয়, কুৱেশ্যন আনসাৰবোৰ খুব ৰিপিট হোৱা দেখা পোৱা যায়। তোমালোকে ধুনীয়াকৈ নোট ডাউন কৰি ল'বা আৰু নোট ডাউন কৰি এইবোৰ ধুনীয়াকৈ পঢ়িবা আৰু ভালকৈ মুখস্থ কৰিবা আৰু বুজি মুখস্থ কৰি তোমালোকে ভালদৰে পৰীক্ষাত বহিব পাৰিবা। এই কুৱেশ্যন আনসাৰবোৰ কিন্তু খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু মই এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন দিম আৰু তোমালোকে আগুৱাই যোৱাৰ ক্ষেত্ৰত মই বহুত ধৰণে সহায় কৰিম। তোমালোকে খালি মোৰ লগত থাকি মোৰ সহযোগ কৰি যাবা, মই তোমালোকক বহুতো ক্ষেত্ৰতে সহায় কৰি যাম আৰু তোমালোকে ভাল ফলাফল পাবলৈ সক্ষম হ'বা। তেন্তে পলম নকৰি আৰম্ভ কৰোঁ আহা আজি আমাৰ ভিডিঅ'টো, অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অহা প্ৰশ্ন উত্তৰসমূহ। ইয়াত মই অতি চমু প্ৰশ্নাৱলী অৰ্থাৎ 1 মাৰ্কৰ বাবেনো আমাৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে সেই প্ৰশ্নসমূহ ইয়াত প্ৰথমতে দিবলৈ যত্ন কৰিছোঁ। যে প্ৰথম প্ৰশ্ন 1 নম্বৰটো যে তলৰ বিক্ৰিয়াটোৰ ক্ষেত্ৰত কোনটো উক্তি সত্য, অৰ্থাৎ এইটো চি উক্তিটো সত্য, এইটো আহিব পাৰে ইম্পৰ্টেণ্ট প্ৰশ্ন। তোমালোকে ভালদৰে চাবা, এইটো আহিব পাৰে হয়নে। তাৰপিছত আহিলে দ্বিতীয় প্ৰশ্নটো আহিলে, এইটো চোৱা, প্ৰথম প্ৰশ্নটো চোৱা 13 চনত আহিছিলে হাইস্কুল এক্সামিনেশ্যনত। দ্বিতীয়টো চোৱা, তলৰ কোনটো ধাতুৱে কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰিব পাৰে, এইটো হৈছে জিংক। এইটো 2015 চনত আহে, এইটো কিন্তু পৰীক্ষাত খুব আহে দেই, এইটো তোমালোকে ভালদৰে চাবা। এই 3 নম্বৰ কুৱেশ্যনটো কিন্তু খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। এই বিক্ৰিয়াটো এটা সমীকৰণ দিয়া আছে, এই সমীকৰণটো আমাক কি বিক্ৰিয়া বুলি প্ৰশ্ন সুধিছে। এইটো তোমাৰ 16 চনতো আহিছে, 18 চনতো আহিছে। এই দেখিবলৈ পাইছা তোমালোকে প্ৰশ্নবোৰ কেনেদৰে ৰিপিট হৈছে। তোমালোকে যদি এইবোৰ কৰি লোৱা তেতিয়াহ'লে এইবোৰ প্ৰশ্নও তোমালোকে পৰীক্ষাত পাই যাবা, বা স্কুলত পৰীক্ষা হ'লেও তোমালোকে ধুনীয়াকৈ এইবোৰ এনেকুৱা ধৰণৰ প্ৰশ্ন দিয়া দেখা পোৱা যায়, তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। হাইস্কুলতো এইবোৰ ৰিপিট হয়, দেখিবলৈ পাইছা তুমি নিজেই। আৰু এতিয়া চোৱা 4 নম্বৰলৈ চোৱা, এই 4 নম্বৰ প্ৰশ্নটো তোমাৰ আহিছিলে হাইস্কুল 2017 চনত আহিছিলে হয়নে, 17 চনত আহিছিলে তোমাৰ। তাৰপিছত আহিলে এতিয়া আহিলে 5 নম্বৰটো চোৱা, তোমাৰ 2017 চনত আহিছিলে হয়নে। তাৰপিছত 6 নম্বৰটো তোমাৰ 2018 চনত আহিছিলে হয়নে, খুব ইম্পৰ্টেণ্ট দেই এইবোৰ প্ৰশ্ন। তাৰপিছত 7 নম্বৰটো চোৱা, লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়, এইটো আহিছিলে তোমাৰ 2018 চনত। এইটো 1 মাৰ্কৰ বাবে আহিছিলে। তোমালোকে এই প্ৰশ্নবোৰ ভালদৰে টুকি লোৱা আৰু এই প্ৰশ্নবোৰ লিখি তোমালোকে ভালদৰে কৰিব পৰা হ'বা, আৰু তেতিয়াহ'লে তোমালোকে ধুনীয়াকৈ এক্সামত কৰিব পাৰিবা। এতিয়া মই তাৰ পিছলৈ যাওঁ। লুৰ বস্তু ৰঙৰ প্ৰলেপ কিয় দিয়া হয়, যে লুৰ বস্তুবোৰ বায়ুৰ জলীয় বাষ্পৰ সংস্পৰ্শত থাকিলে লুৰ ফেৰাছ অক্সাইডলৈ জাৰিত হয়, যি সংশ্লিষ্ট বস্তুৰ ওপৰত ৰঙচুৱা মুগা বৰণৰ তৰপ হিচাপে বিৰাজ কৰে, আমি যাক মামৰ বুলি কওঁ। ই এক ক্ষয়কাৰী প্ৰক্ৰিয়া। সামগ্ৰীৰ পৃষ্ঠভাগত ৰঙে এক সুৰক্ষা প্ৰদায়ক প্ৰলেপ গঠন কৰে। এই প্ৰলেপেই ধাতৱীয় পৃষ্ঠৰ সৈতে বায়ুৰ আৰ্দ্ৰতা সংস্পৰ্শত প্ৰতিৰোধ কৰি মামৰ সৃষ্টি হোৱাত বাধা দিয়ে। অৰ্থাৎ আমি দেখিবলৈ পাওঁ লোহাত যেনেদৰে মামৰ সৃষ্টি হয়, সেই মামৰবোৰ মানে আমি কেনেদৰে বাধা দিব পাৰোঁ মামৰে নধৰাত, সেইটোৱে হৈছে ৰঙৰ প্ৰলেপ। আমি কেলৈ দিওঁ, যে সেই মামৰে ধৰা ৰোধ কৰিবৰ বাবে আমি ৰঙৰ প্ৰলেপ দিওঁ। তোমালোকে এনে শ্বৰ্টকৈ লিখিলেও তোমালোকে ধুনীয়াকৈ 1 মাৰ্ক পাবলৈ সক্ষম হ'বা। তাৰপিছত 8 নম্বৰটো চোৱা, তোমালোকে 8 নম্বৰটো চোৱা 2020 চনত আহিছিলে হয়নে। 2020 চনত আহিছিলে তোমালোকৰ কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ কেলছিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে। এই বিক্ৰিয়াটো ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্ৰিয়াৰ প্ৰকাৰ উল্লেখ কৰা, এইটো আহিছিলে। তোমালোকে ধুনীয়াকৈ চাই লওঁ, মই ইয়াত উত্তৰটো ধুনীয়াকৈ লিখিয়ে দিছোঁ। তাৰপিছত আহিলে তোমালোকৰ তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়, এইটো আহিব পাৰিবা পৰীক্ষাত, ভালদৰে চাবা তোমালোকে।
যে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেন পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়নো নাইট্ৰজেনৰ প্ৰতিজাৰক হিচাপে কাম কৰে যাৰ ফলত বায়ুত অক্সিজেনৰ পৰিৱেশত সিহঁতৰ জাৰণ ঘটিব নোৱাৰে। এনেদৰে দুৰ্গন্ধিতা বা ৰেঞ্চিটিৰিটি প্ৰতিৰোধ কৰিব পাৰি। এইটোতো মানে আউট অফ চিলেবাছ, অৰ্থাৎ 2022 চনত এইবোৰ অহা নাছিলে, সেইকাৰণে আউট অফ চিলেবাছটো লেখা হৈছিলে। এইটো তোমালোকৰ আহিব, এইটো পৰীক্ষা তোমালোকে খুব ইম্পৰ্টেণ্ট, তোমালোকে ভালদৰে চাবা। 2018 চনত আহিছিলে দেখিছা। তাৰপিছত দ্বিঅপসৰণ বিক্ৰিয়া এটা উদাহৰণ দিয়া, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, কাক বুলিও আহিব পাৰে তোমালোকৰ উদাহৰণ দিয়া। এতিয়া আমি 1 মাৰ্কৰ প্ৰশ্ন আছিলে তোমালোকৰ 10টা, এই 10টা তোমালোকে ভালদৰে কৰিবা আৰু ইয়াৰ পৰা নোট ডাউন কৰি ল'বা। এতিয়া যাওঁ আমি চমু প্ৰশ্নাৱলীলৈ। অৰ্থাৎ চমু প্ৰশ্নাৱলী হৈছে কি, তোমালোকৰ 2-3 মাৰ্ক, অৰ্থাৎ কিমান 2-3 মাৰ্ক থকা কুৱেশ্যন আনচাৰলৈ আমি গৈছোঁ। এইটো তোমালোকে ভালদৰে চাই লোৱা। 1 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো তোমালোকৰ হাইস্কুলত 2013 চনত আহিছিলে। 2 নম্বৰটো চোৱা, তোমালোকৰ 2014 চনত আহিছিলে। 1+1 2 এনেকৈ আহিব পাৰে তোমালোকৰ, দেখিছা কেনেকৈ আহিছে, ভালদৰে চাই লোৱা। প্ৰতিস্থাপন বিক্ৰিয়াৰ সংজ্ঞা লিখা, এইটো ধুনীয়াকৈ আহিছে দেখিছানে। মিথেন বিক্ষিপ্ত সূৰ্যপ্ৰভাত ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰিলে কি ঘটে, এইটো 2 মাৰ্কৰ কাৰণে আহিছিলে 2014 চনত। ভালদৰে চাই যোৱা, ধুনীয়াকৈ কৰি যোৱা। তাৰ পিছলৈ গৈছোঁ আমি 4 নম্বৰটো চোৱা, বিয়োজন বিক্ৰিয়া সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কয়, এইবোৰ বিক্ৰিয়াৰ সমীকৰণ লিখা। মই ইয়াৰ আগৰ ভিডিঅ'টো মই এই কুৱেশ্যন আনচাৰটো মানে বিয়োজন বিক্ৰিয়া কাক বোলে আৰু সংযোজন বিক্ৰিয়া কাক বোলে, ইয়াৰ এটা মানে উদাহৰণ দি মই লিখি দিছিলোঁ, আৰু তোমালোকে তাৰ পৰাই ধুনীয়াকৈ লিখিব পাৰা কেলৈ বিপৰীত বুলি কোৱা হয়, গম পাইছানে। তোমালোকে সেই সংজ্ঞাকেইটা জানিলেই তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। এইটো 2 মাৰ্কৰ কাৰণে 2015 চনত আহিছিলে, এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো 2015 চনৰ কাৰণে আহিছিলে, খুব ইম্পৰ্টেণ্ট। এই প্ৰশ্নটো কিন্তু খুব ইম্পৰ্টেণ্ট দেই। 2015 চনত আহিছিলে 3 মাৰ্কৰ কাৰণে, এইটো কিন্তু খুব আহে দেই, এইটো তোমালোকে ভালদৰে চাবা। যে চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱাৰ আৰু ইয়াক সূৰ্যৰ পোহৰত দেখা, কিছু সময়ৰ পিছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব, ই কি প্ৰকাৰৰ বিক্ৰিয়া ঘটিব, ওপৰৰ পৰ্যবেক্ষণ ৰাসায়নিক সমীকৰণটো লিখা। বুজিলা। তাৰপিছত চাই যোৱা তোমালোকে 6 নম্বৰটো চাবা, খুব কমন হয়, এইটো খুব কমন হয়। এইটো প্ৰশ্নটো, এই কাৰ্যকলাপ মই কৈছোঁ তোমালোকে, কাৰ্যকলাপৰ প্ৰশ্ন মই এটা ভিডিঅ'ত দিছিলোঁ আগতে, তোমালোকে ধুনীয়াকৈ কৰিছিলে চাগে সেই ভিডিঅ'টোত, তথাপিও মই দি দিছোঁ যে আগত অহা প্ৰশ্ন তোমালোকৰ ধুনীয়াকৈ। তোমাৰ চোৱা 8 নম্বৰ প্ৰশ্নটো চোৱা, তাপবৰ্জ্য তাপগ্ৰাহী বিক্ৰিয়া সংজ্ঞা লিখা, ৰাসায়নিক সমীকৰণসহ প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। মই তোমালোকক ধুনীয়াকৈ এই কুৱেশ্যনটো মই আগৰ ভিডিঅ'ত দিছিলোঁ, এই দুটাৰ সংজ্ঞাসমূহ দিছিলোঁ, সংজ্ঞাৰ লগতে এটা মই উদাহৰণ দিছিলোঁ। সেইটো তোমালোকে ধুনীয়াকৈ তাৰ পৰা কৰি ল'ব পাৰা, ইয়াতো কৰি ল'ব পাৰা। ইয়াত দেখিছা তোমালোকে, ইয়াত দীঘলকৈও দিছে কিছুমান। এইটো 2016 আৰু 18, এইটো খুব ইম্পৰ্টেণ্ট, ৰিপিট হৈছে, দেখিছা প্ৰশ্নটো খুব ৰিপিট হৈছে। তোমালোকে ধুনীয়াকৈ এইকেইটা কৰিবা, খুব ৰিপিট হৈছে প্ৰশ্ন, দেখিছানে, খুব ৰিপিট হৈছে। 2016 চনত আৰু 18 চনত আহিছিলে, এইবোৰ সেইকাৰণে ৰিপিট হৈছে। তোমালোকে মোৰ মতে হিচাপত তোমালোকে ধুনীয়াকৈ এইবোৰ কৰি যাবা, তেতিয়া তোমালোকে ধুনীয়াকৈ পাৰিবা। 9 নম্বৰটো চোৱা ধুনীয়াকৈ। তাৰপিছত আহিলে ছডিয়াম হাইড্ৰকাৰ্বনেট দ্ৰব্য এটা উত্তপ্ত কৰিলে কি ঘটে, বিক্ৰিয়াৰ ৰাসায়নিক সমীকৰণ লিখা, এইটো আহিব পাৰে, এইটো চাবা। এইটো এটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন, কাৰ্যকলাপ 3টা পালোঁ এতিয়ালৈকে আমি, সেই 3টা কিন্তু কাৰ্যকলাপ ভালকৈ চাই যাবা। প্ৰথম লেশ্যনটো কাৰ্যকলাপ কিন্তু আহিবই, 3 মাৰ্কৰ কাৰণে আহিব বা 2 মাৰ্কৰ কাৰণে আহিবই, সময়টো খাটাং কথা কৈছোঁ, তোমালোকে ভালদৰে চাবা। এই কাৰ্যকলাপ বেছি নাই, তোমালোকে ইয়াত দিয়াকেইটাৰ এই ভিতৰতে আহিব, বেলেগ একো নাহে, তোমালোকে ভালদৰে চাই যাবা। অলপ বিক্ৰিয়া জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি ওলাই, এইটো 2017 চনত, আৰু এইটো 2022 চনতো আহিছিলে দেই, 2022 চনতো আহিছিলে। জাৰণ বিজাৰণ মানে কাক বোলে আহিছিলে, অৰ্থাৎ জাৰণ বিজাৰণ কাক বোলে এটা উদাহৰণ দি পেলাই লেখা বুলি আহিছিলে, কিন্তু ইয়াত প্ৰশ্নটো অলপ বেলেগকৈ আছে। কিন্তু মই ভাবিছোঁ সেই জাৰণ বিজাৰণ কাক বোলে তোমালোকে যদি জানি লোৱা, তেতিয়ালৈকে এই দুটাও ধুনীয়াকৈ কৰিব পাৰিবা। আৰু 13টো ধুনীয়াকৈ চাবা, এতিয়াও দেখিছা। তলৰ বিক্ৰিয়াসমূহৰ বাবে অৱস্থা চিত্ৰসহ একোটাকৈ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা, বেৰিলিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইড দ্ৰব্য উৎপন্ন হয়, এইটো দেখিছা। কুৱেশ্যন 2017 চনত আহিছিলে। তাৰপিছত এইটো আৰু এটা কাৰ্যকলাপ পাই গ'লোঁ আমি 3টা, এইটো সৈতে 4টা কাৰ্যকলাপ পালোঁ। এই 4টা কাৰ্যকলাপ চাবা, 5টা, অৰ্থাৎ এইটো তোমালোকে উত্তৰটো চাবা, এইটো 2017 চনত আহিছিলে। এটা 5টা, অৰ্থাৎ 15 নম্বৰটো, 15 নম্বৰ কাৰ্যকলাপটো, এই কাৰ্যকলাপটো তোমাৰ কিহত আহিছিলে,
এই কাৰ্যকলাপ 2019 চনত অহাৰ লগে লগে 2022 চনত আকৌ ৰিপিট হৈছিলে। এইটো 2022 চনত আকৌ ৰিপিট হৈছে, বুজিলা? সেইকাৰণে এইবোৰ ৰিপিট হৈছে। তোমালোকে কাৰ্যকলাপ এতিয়ালৈকে আমি 5টামান কাৰ্যকলাপ পালোঁ। এই 5টামান কাৰ্যকলাপ তুমি ধুনীয়াকৈ মুখস্থ কৰিবা। এই কাৰ্যকলাপকেইটা ভালকৈ বুজি লৈ সেইকেইটা ধুনীয়াকৈ কৰিবা। এই কাৰ্যকলাপ 5টাৰ পৰা এটা হ'লেও আহিবই। কাৰ্যকলাপটো আহেই, মই সেইটো তোমাক কৈ দিছোঁ যে কাৰ্যকলাপ তোমালোকৰ এটা হ'লেও আহিবই। 3 মাৰ্ক 2 মাৰ্ক, তাৰ ভিতৰত কি বেছিকৈও নাহে আৰু ইয়াতকৈ কমকৈও নাহে। তাৰপিছত চোৱা, অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদাৰ্থসমূহ একোটাকৈ উদাহৰণ কৰা। অথনি মই তাত আগৰ প্ৰশ্ন এটাত মই যে জাৰণ আৰু বিজাৰণ কাক বোলে সেইটো এটা উদাহৰণ দি পেলাই আহিছিলে বুলি কৈছিলোঁৱে। ইয়াত দিছে, তোমালোকক দিয়ে দিছে 2019 চনত আহিছিলে। তাৰপিছত তোমালোকে 2019 চনত অহাৰ লগে লগে তোমালোকৰ এইটো 2022 চনতো এটা আহিছিলে প্ৰশ্নটো, যে জাৰণ আৰু বিজাৰণৰ সংজ্ঞা দিয়া বুলি আহিছিলে। ভালদৰে চাবা, এইটো খুব ইম্পৰ্টেণ্ট। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত আৰু সন্তোলন কৰা। এইটো 2020 চনত আহিছে, ধুনীয়াকৈ কৰিবা তোমালোকে। হ'ল। আজিলৈ এই ভিডিঅ'টো ইমানেই আছিলে, যে তোমালোকে ইয়াৰ জৰিয়তে যে তোমালোকে ভালদৰে উপকৃত হ'ব পাৰা, মই সেইটোৱে আশা কৰোঁ। যে তোমালোকে যদি কুৱেশ্যন আনচাৰবোৰ অৰ্থাৎ হাইস্কুল এক্সামিনেশ্যনত খুব ৰিপিট হয়, তোমালোকে যদি 2013 চনৰ পৰা হওক, 13 চনৰ পৰা তোমালোকে 2022 চনলৈকে যদি কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিছিলে তোমালোকে যদি কৰি লোৱা, তেতিয়াহ'লে তোমালোকৰ চব কমপ্লিট হৈ যাব, তোমালোকৰ প্ৰশ্ন নাথাকিবই। তেতিয়া তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। আৰু তোমালোকে গম পালা যে কেনেকুৱা ধৰণৰনো প্ৰশ্ন আহে এই লেচনটোৰ পৰা, হয়নে? তোমালোকে যদি এইবোৰ কৰি ল'বা আৰু ভালকৈ মুখস্থ কৰি পৰীক্ষাত বহিবা, তোমালোকে ধুনীয়াকৈ পাৰিবা এইবোৰ। যদি তোমালোকে ধুনীয়াকৈ মোৰ ভিডিঅ'বোৰ চাইছা, তোমালোকে যদি ধুনীয়াকৈ এইবোৰ কৰি লোৱা। ভাল লাগিলে যদি লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰি ল'লেহে তোমালোকে আগন্তুক ভিডিঅ'বোৰ পাই যাবা। কিন্তু তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা, কিয়নো মই ইয়াৰ আগন্তুক ভিডিঅ'বোৰ বহুত ভাল ভিডিঅ' দিবলৈ যত্ন কৰিম, যাতে তোমালোকে ভালদৰে নম্বৰ পাবলৈ সক্ষম হ'বা। তোমালোকৰ কোনো মাৰ্ক থাকি নাযায়, আৰু মাৰ্কবোৰ এনেদৰে পাবা যে তোমালোকে কোনো মাৰ্ক তাত কাটিব নোৱাৰে, তোমালোকে ফুল মাৰ্ক পাবলৈ সক্ষম হ'বা। সমাজ বিজ্ঞান হওক, অসমীয়া হওক, সেইবোৰো মই দিম, ইংৰাজীও দিম। তোমালোকে ভালদৰে পঢ়া আৰু এই ভিডিঅ'বোৰ চাই যোৱা। আৰু ভিডিঅ'টো চোৱাৰ বাবে মোক ধন্যবাদ জনাইছোঁ। থেংক ইউ।